क'क्राझार जिल्ला सोलोंथाइ बिफाना सानबानि गुदि फोरोंगिरि सोलोंथाइ मावबादा खुंदों। क'क्राझार जिल्ला सोलोंथाइ बिफाना थांनाय 28 मार्चनिफ्राय दिनै 1 एप्रिलसिम सानबानि हाबाफारिजों गसाइगाव महकुमानि सिङाव थानाय गासै गुदि फरायसालिनि फोरोंगिरिफोरनो फोरोंथाइ सोलोनि सायाव सोलोंथाइ होदों। गासै सा 233 फोरोंगिरि आरो सा 10 आरपिएनि गेजेरजों दिनैनि जोबथा सानाव मेहेरगोनां हाबाफारिजों लोगोसे मोसानाय रोजाबनाय बायदि बायदि हाबाफारि खुंफुङो। बे हाबाफारियाव माननि आलासि महरै एडिसि रन्जित कौर आरो गसाइगाव महकुमा बेंगिरि मासान्दा पाटिना बाहागो लायो आरो दा एन्ड एनजिअनि सोद्रोमाफोराबो बाहागो लानानै फोरोंगिरिफोरखौ थुलुंगाखांहोयो। ধন্যবাদ আপোনালোকলৈ। একচুৱেলি আমাৰ এইটো থাৰ্ড ফেজ ক শ্ৰেণী ট্ৰেইনিং টিচাৰৰ ট্ৰেইনিং ইয়াৰ 233 টিচাৰে পাৰ্টিচিপেট কৰিছে আৰু 10জন আৰপিএ অহৰহ কাম কৰি আছে আৰু এইটো একচুৱেলি ডিষ্ট্ৰিক্ট লেভেল প্ৰগ্ৰাম, কিন্তু আমি ভেন্যুটো এইবাৰ যিহেতু মেক্সিমাম ট্ৰেইনাৰ পৰ্বতঝাৰা গোসাইগাঁও আৰু কচুগাঁৱৰ, সেইকাৰণে ভেন্যুটো আমি হাবৰুবিল হাইস্কুল লৈছোঁ। ইয়াৰে 233 টিচাৰৰ 233 প্ৰেজেণ্ট, সেইটো আমাৰ এটা গ্ৰাণ্ড ছাকচেছ এই ট্ৰেইনিঙত। আৰু আজি ক্লজিং চেৰেমনি গম পাইছে আপোনালোকে, 5 দিনীয়া ট্ৰেইনিং, আজি 5ম দিন প্লাছ ক্লজিং চেৰেমনি। এইখন প্ৰগ্ৰামৰ মূল উদ্দেশ্য হৈছে যিখিনি আমাৰ প্ৰি প্ৰাইমাৰীৰ চিলড্ৰেন, এইখিনিক কেনেকৈ মানে ফাউণ্ডেশ্যনটো কেনেকৈ ডেভেলপ কৰিব পাৰি, মজবুত কৰিব পাৰোঁ। প্ৰি প্ৰাইমাৰী 3 to 6 ইয়াৰ্ছৰ যিখিনি চিলড্ৰেন প্ৰি প্ৰাইমাৰীত যাব, সেই চিলড্ৰেনখিনিক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ, স্কুলমুখী কৰিব পাৰোঁ আৰু আনন্দিত কৰিব পাৰোঁ। স্কুল নাই, স্কুলৰ প্ৰত্যেকখন স্কুলৰ পৰা এজনকৈ টিচাৰ আনি ইয়াতে আমি ট্ৰেইনিং দি আছোঁ। তাৰে থাৰ্ড ফেজ ইতিমধ্যে ফাৰ্ষ্ট ফেজত 199, ছেকেণ্ড ফেজত 233, থাৰ্ড ফেজত 233, নেক্সট ফ'ৰ্থ ফেজ 5 ফেজ, মানে এভৰি স্কুলৰ পৰা এজন টিচাৰক ট্ৰেইন আপ কৰা হ'ব। নাই এই টিচাৰবিলাকে নডেল টিচাৰ, ইহঁতে ফিক্সড আপ টু ৰিটায়াৰমেণ্ট নোহোৱালৈকে ইহঁতে ইয়াতে থাকিব। আমি পৰ্বতঝৰা আৰু কচুগাঁও এডুকেশ্যন ব্লক, দুয়োটা ব্লকৰ প্ৰায় 230খন স্কুল, মেইনলি প্ৰাইমেৰী স্কুল, 21জনকৈ টিচাৰ, নতুন এডুকেশ্যন পলিচিৰ ওপৰত টিচিং লাৰ্ণিঙৰ ওপৰত মানে ট্ৰেইনিং দিয়া হৈছে তেওঁলোকক। 5 দিনীয়া প্ৰশিক্ষণ, প্ৰতিখন স্কুলৰ পৰা এজনকৈ অনা হৈছে যাতে তেওঁলোকে ঘূৰি গৈ নিজৰ স্কুলৰ আকৌ বাকীখিনি টিচাৰকো ট্ৰেইনিংটো দি পেলাই নতুন এডুকেশ্যন পলিচি মতে আমি শিক্ষাদান কৰিব লাগিব। সেইটোৱে মেইন উদ্দেশ্য, সেইটোৱে কথা। ঠিক আছে, সেইটোৱে কথাটো। 2022-2023 सोलोंथाइ बोसोरनि थाखाय चिरां जिल्लानि बेंटलाव थानाय मोनसिम सिब्राय इंलिश स्कुलाव नार्सारिनिफ्राय थाखो 8 सिम फरायसाफोरनि मुं थिसननाया सोलिगासिनो। बे फरायसालियाव हौवासा आरो हिन्जावसाफोरनि आलादायै थानायनि राहानि थाखाय हस्टेलनि खाबु दङ। गोजौ सोलोंथाइ लानाय रोंगौथि गोनां आरो मोजां फोरोंथाइ मोननाय फोरोंगिरिफोरनि गेजेरजों बे स्कुलाव फरायसाफोरनो सोलोंथाइ होनाय जायो। Computer and Science Laboratory, Games and Sports, Physical Education, Smart Class, Art and Music Class, Coaching आरो टिउसननि खाबुखौ बे स्कुलाव मोननो हागोन। गोग्गो आरो गुन गोनां सोलोंथाइ मोनहोनायनि थाखाय मोनसिम सिब्राय इंलिश स्कुलाव मुं थिसननायनि खाबुखौ लादो। आबुङै मिथिनो थाखाय 99548 52542, 94357 59226 आरो 60018 99387 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन।